ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ অন্যতম ধৰ্মীয় উৎসৱ ঈদ-উজ-জোহালৈ মাজত মাথো এটা দিন বাকী। যিহেতু ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ এই উৎসৱত কুৰবানী পৰম্পৰা আছে, কিন্তু এইবাৰ কুৰবানীক লৈ বহু বিতৰ্ক অব্যাহত থকাৰ মাজতে বদৰুদ্দিন আজমলে কুৰবানীক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনিৰ ইছলাম ধৰ্মীয় লোকে। এয়া তিয়কৰ চিপাহীখোলা গৰু বজাৰৰ দৃশ্য। ঈদৰ পূৰ্বে দীৰ্ঘদিন বন্ধ হৈ থকা বজাৰখন খুলি দিয়াত গ্ৰাহকৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু গৰু ক্ৰয় কৰিবলৈ আহি শেহতীয়াকৈ বদৰুদ্দিন আজমলে গো কুৰবানীক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ব্যক্তিসকলে। বদৰুদ্দিন আজমল খিলঞ্জীয়া মুছলমানৰ অভিভাৱক নহয়। তেওঁৰ কথামতে উজনিৰ খিলঞ্জীয়া মুছলমান সমাজে উঠা বহা নকৰে। লগতে এগৰাকী সাংসদ তথা ৰাইজৰ প্ৰতিনিধি হৈ ধৰ্মীয় অনুভূতিত আঘাত হোৱা এক কথা ভৱিষ্যতলৈ নকবলৈ সকিয়নি প্ৰদান কৰিছে। আজমল চাহেবে যিটো মন্তব্য কৰিছে, একচুৱেলি তেখেতৰ এইটো ব্যক্তিগত মন্তব্য। আৰু তেখেতে দেখা পাইছে যে সকলো সেই দিশৰ পৰা যে মানুহখিনিয়ে আগৰ পৰম্পৰাটোৰ মতে সেইমতে তেখেতলোকে আইন শৃংখলা মানি পেলাই প্ৰত্যেকে মানে কুৰবানী দিয়াটো সিদ্ধান্ত কৰিছে। আৰু চৰকাৰে যেনেধৰণে কৈছে আৰু সেইমতে তেখেতলোকে মানে সেইটো নিজৰ ব্যক্তিগতভাৱে প্ৰত্যেকে কুৰবানী দিয়াটো সিদ্ধান্ত কৰিছে। আৰু তেখেতে এইটো এজন সাংসদ হিচাপে সেইটো ব্যক্তিগত তেখেতৰ মন্তব্য, কিন্তু আমাৰ সমাজে তেখেতৰ সেই মন্তব্যটো যথেষ্ট মনত কষ্ট পাইছে। আৰু তেখেতে আগলৈ যাতে তেনেকুৱা এটা মন্তব্য নকৰে। আৰু যেনেকৈ আৰু বিভিন্ন জেগাত এতিয়া চৰকাৰে দেখিছে যে প্ৰত্যেক জিলাই যে তেখেতলোকে যিসকল গোপালক আছিল বা পশু মানে ব্যৱসায় কৰা সকলৰ বাদ দি গোপালকসকলক মানে দেখা পাইছে যে বজাৰ পাতিছে, গৰু বেচা কিনা কৰিছে। সেইটো কথাক লৈ তেখেতে মানে ভাবিছে যে এতিয়া সকলো মানুহ আহিব যে এই গৰু লৈ পেলাই কুৰবানী দিব। সেইটো তেখেতৰ ব্যক্তিগত মন্তব্য হয়, কিন্তু আমাৰ ৰাইজৰ কথা নহয়। আজমল চাহাবে যিটো কৈছে, আজি বদৰুদ্দিন আজমল চাহাবৰ কথা মতে মুছলমান মানুহ উঠা বহা গৈছে, তেনে কোনো কথা নহয়। তেখেত এজন ৰাজনীতিবিদ হিচাপে ৰাজনীতি কৰক, কিন্তু ধৰ্মৰ কিছুমান কামত তেখেত যাতে মানে নাযায়। আৰু ৰাইজ ধৰ্ম এনেকুৱা এটা কোনোবাই তেখেতলোকৰ বিধি যিটো আছে, কুৰবানী দিছে, বলি দিছে, সেইবিলাক চুপিয়া চেপিয়াই কৰি আছে। আৰু সেইটো কথাক এজন ৰাজনীতিবিদে তেনেধৰণে মানে চৰকাৰৰ গৈ এই কথাষাৰ ৰাইজৰ মাজলৈ নিব নালাগে। কুৰবানীটো আজিৰ কালিৰ পৰা চলি অহা বস্তু নহয়, আৰু আমাৰ ধৰ্মীয় হিচাপত মানে অতীজৰ পৰাই চলি আহিছে। কিন্তু এইটোও হয় যে কুৰবানীত অকল গৰুটোৱেই যে কুৰবানী দিব লাগিব সেইটো নহয়, আৰু ইয়াত বিভিন্ন ছাগলী বা ম'হ দিব পৰা হয়। আৰু যিহেতু তেখেতে কোৱা কথাটোত সম্পূৰ্ণৰূপে মানি বৰ্তমানলৈকে লৈছে বুলি মই ভাবি লোৱা নাই। যিহেতু আপোনালোকে দেখিছে বজাৰ সমাৰবিলাকতো এতিয়া যথেষ্ট কুৰবানীত গৰু ভিৰ হৈছে আৰু মানুহে কুৰবানী কিনি আছে। সেই হিচাপত তেখেতৰ কথাটো মানি লৈছে বুলি মোৰ ব্যক্তিগত হিচাপে কিন্তু মই মানি ল'ব পৰা নাই। লগতে চৰকাৰে মুছলমান সমাজৰ 5 জনগোষ্ঠীক খিলঞ্জীয়া বুলি ঘোষণা কৰিছে। তাক লৈ সন্তুষ্ট প্ৰকাশ কৰি ৰাজ্য চৰকাৰলৈ এই পবিত্ৰ ঈদৰ প্ৰাক্ষণত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। ইফালে চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰি ঈদৰ পৰম্পৰা ৰক্ষা কৰিবলৈ এইদৰে আজি সকলো বজাৰলৈ ওলাই আহিছে বুলি মন্তব্য কৰিছে ক্ৰেতা বিক্ৰেতাসকলে। 1206 খ্ৰীষ্টাব্দৰ পৰাই আমাৰ অসমত বিভিন্ন মুছলিম গৰীয়া মৰীয়া দেশীসকল আহি পেলাই ইয়াত বিভিন্ন কাৰণবশতঃ থিতাপি লৈ পেলাই আমাৰ অসমীয়াৰ লগত হাড়ে হেমজোৰা তেওঁলোক মিলি গৈছিল। আৰু বৰ্তমান এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যিটো এই জনগোষ্ঠীকেইটাক মানে খিলঞ্জীয়াৰ স্বীকৃতি দিলে, আমি নথৈ সুখী হৈছোঁ। আৰু চৰকাৰকো আপোনালোকৰ জৰিয়তে এই সহযোগিতা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, UNA।